সিদিনা ছাৰে মোক প্ৰশ্ন কৰিলে মহ কাক বোলে তেতিয়া মই ছাৰক উত্তৰ দিলোঁ ছাৰ যিয়ে এটা কিছ কৰাৰ কাৰণে নিজৰ জীৱনটো দিব পাৰে তাকেই মহ বোলে Dame tu cosita, dame tu cosita, ay, dame tu cosita, dame tu cosita, ay, dame tu cosita, সকলোৱে কয় মৃত্যুৰ পিছত টকা পইচা একোই লগত নাযাব তেনেহ'লে কি লিখা পৰা যাব বৰ্তমান আমি বহুত ক্লান্ত হৈ পৰিলো এইমাত্ৰ আমি গোটেই পৃথিৱীখন ঘূৰি আহিলো গুগল মেপৰ পৰা पागल नहीं है भैया তো ভিডিঅ'টোৰ মাজতে আপোনালোকক কৈ দিছোঁ যিসকলে এতিয়া আমাৰ এই ভিডিঅ'টো চাই আছে তেওঁলোকে প্লিজ ভিডিঅ'টোত এটা লাইক কৰি দিয়ক আৰু চেনেলটোত নতুন হৈ থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি আমি আগবাঢ়ি যোৱাত সহায় কৰক আৰু ভিডিঅ'টোৰ ওপৰত আপোনালোকে কি মতামত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু কেইটামান ভিডিঅ' ক্লিপ আছে ভিডিঅ' ক্লিপকেইটা চাই এনজয় কৰক তো আপোনালোকে কি জানে যে নাখাই থাকিলে ভোক লাগে মোৰ লগত কাজিয়া কৰিবলৈ হ'লে 10 মিনিট ভাবি ল'বি কাৰণ এই সময়ত যাতে মই পলাই যাব পাৰোঁ कभी जो बादल बरसे मैं देखूं तुझे आंखें भर के तू लगे मुझे पहली